গাইস মই গৈ আছো বজাৰলৈ বজাৰ কৰিব কাৰণে আগতে আছে আইতা মৃগাংকৰ আইতা হয় সো আইতা বুলিয়ে মাতো ন বৰষুণ কিনকিনকে বৰষুণ দি আছে চোন কিনকিনকে বৰষুণ দি আছে ছাতি আছে মোৰ এটা আছে কিন্তু অকমান মানে ভাঙি গৈছে দিগদাৰ হ'ব এতিয়া বৰষুণ দি আছে কিন্তু ছাতি নাই কাৰো আৰু মোৰ ছাতিটো অকমান বেয়া হৈছে সেইকাৰণে হ'ব আৰু গাড়ীত যাম ন এটা ওকে গাড়ীতে যাওঁ আৰু পটককে উঠি দিম হে গাইজ বজাৰ আহি পালোঁ আৰু বজাৰটো আপোনালোকক দেখাইছোঁ মানুহ কম বাৰু কিহৰ কাৰণে কম মই ক'ম বাৰু তাৰপিছত আমি অকণমান ৰখি আছিলোঁ মৃগাংকক থ'বৰ কাৰণে স্কুল গৈছিলে গতিকে বাইদেউ আহিলে তাৰপিছত আমি বজাৰ সোমাই মানে দেখা পালোঁ আৰু ভোট জলকীয়া এনেকৈ বিক্ৰী কৰি আছে ভোট জলকীয়া ল'লে বাইদেৱে ল'লে তাৰপিছত মই লোৱা নাই কাৰণ মোৰ আছিলে যোৱাবাৰৰ লোৱাটোৱে তাৰপিছত ঢেকীয়া চালোঁ ঢেকীয়া ল'লোঁ কাৰণ বহুত দিন হ'ল শাক চাক একো খোৱা নাই তো তেনেকৈ বজাৰ ঘূৰি আছোঁ কি নলওঁ চাই আছোঁ কাৰণ বেছিকৈ চব্জি ল'লে মোৰ পচিব মোৰ এনেকুৱা হৈ যায় মানে চব্জি এই চকুত লাগি লৈ লওঁ আৰু এইটো লওঁ কৰি বহুত চব্জি হৈ যায় কিন্তু পিছত মানে খোৱাই নহয় পচি যায় কাৰণ ফ্ৰিজ চিজ নাই সেইকাৰণে মোৰ বেয়া হৈ যায় তাৰপিছত এনেকৈ চব্জি বিচাৰি যি পাইছোঁ আৰু লৈছোঁ আৰু ইপিনে পূজাৰ কাৰণে বাইদেৱে লৈ আছে আপেল ফল মূল লৈ আছে তাৰপিছত আৰু আমি ইমান ৰাতিপুৱা গৈছোঁ মানে 9:30 মানত গৈছোঁ 9:15 মান এনেকুৱা গৈছোঁ সেইকাৰণে মানুহ কম কাৰণ মানুহ আবেলিহে আহিব সেইকাৰণে মানুহ কম আৰু মই ৰাতিপুৱা কিয় গৈছোঁ কাৰণ দেউতা আহিব কাৰণ মোৰ এডমিশ্যন আছে মানে বহুত ঝামেলা আৰু মানে ইভিনিং বা দুপৰীয়া একো সময় নাই সেইকাৰণে ৰাতিপুৱা গৈছোঁ আৰু ইপিনে বাইদেৱে কল লৈ আছে তাৰপিছত গাইজ এনেকৈ দোকানৰ পৰা ফুল লৈছোঁ কাৰণ বিশ্বকৰ্মা পূজা তো মৃগাংকৰ কাৰণে লৈছে পূজা দিবৰ কাৰণে ফুল লৈছে বাইদেৱে আৰু আপোনালোককো দেখালোঁ দোকানত এনেকৈ ওলমাই থৈ দিলে ধুনীয়া লাগে ন দোকান একদম সজাই পৰাই একদম ধুনীয়াকৈ তো তাকে আপোনালোকক অকণমান দেখিলোঁ তাৰপিছত আমি ঘৰত আহি গ'লোঁ তাৰপিছত গাইজ ঘৰ আহি চাওঁ দেউতা আহিছে আৰু গাইজ এই পইচাখিনি চাই নাভাবিব যে আমি বহুত ধনী বহুত কষ্ট কৰি দেউতাই এই পইচাখিনি লৈ আহিছে মোৰ BEdৰ এডমিশ্যনৰ কাৰণে বহুত দুখ লাগিছে ইমান কষ্ট কৰি পইচাখিনি যোগাৰ কৰি লৈ আহিছে আৰু তাৰ আগত এইকেইদিনমান পিছত দুৰ্গা পূজা কিমান কষ্ট হ'ব পইচাখিনি ভালকৈ গণি লৈ ঠিক ঠাক আছে কি নাই চালোঁ ঠিকে আছে কাৰণ ভয় লাগে ন তেতিয়া আকৌ উল্টা যেতিয়া নহয় তো আমি আৰু অকণমান চাই ল'লোঁ তাৰপিছত মই ভাত চাত বনাই কৰি থৈ এতিয়া ওলাই গৈ আছোঁ মানে ভাত চাত বনাই একদম ৰেডি বজাৰৰ পৰা মাছ আনিছিলোঁ তো মাছ অকণমান বনাইছোঁ তাৰপিছত এডমিশ্যন লোৱা হৈ গ'ল এডমিশ্যন লৈ আহি আছোঁ এতিয়া মস্ত ভোক লাগিছে গাইজ বজাৰ এনেকৈয়ে ঘূৰিছোঁ ভাত চাত নোখোৱাকৈ তো দেউতাৰো ভোক লাগিছে তো আমি খাই ল'লোঁ ভাত অকণমান আৰু আঞ্জাটো ভাল লাগিছে খাই মাছৰ আঞ্জাটো তাৰপিছত গাইজ ভাত চাত খাই দেউতাই অকণমান ৰেষ্ট ল'লে তাৰপিছত গুৱাহাটী গ'ল দেউতাই তো দেউতাই কি লৈ আহিছে ঘৰৰ পৰা আপোনালোকক অকণমান দেখাই দিছোঁ ইয়াতে মাছ আমাৰ তাৰে মাছ খাবৰ কাৰণে বহুত টেষ্টি ইয়াততো আৰু এনেকুৱা মাছ নাপায়ে তাৰপিছত মাছ ধুনীয়াকৈ ভাজি চাজি ফ্ৰাই কৰি একদম কলপাতত মেৰিয়াই পঠাই দিছে আৰু মোৰ গেছৰ চুলাৰটো ভাঙি গৈছিলে তাৰপিছত মই ফোন কৰি ক'লোঁ মায়ে একদম লোহাৰটো কিনি পঠাই দিছে তাৰপিছত দিছে গাইজ এয়া হৈছে লাৰু পিঠা এইটো তালৰ লগত বনাইছে তো লাৰু পিঠা বনাই ধুনীয়াকৈ পঠাই দিছে আৰু মেইন বিশেষকৈ যোনটো মোৰ বেছি লাগতিয়াল হৈ আছিলে সেইটো হৈছে চাউল দেউতাই চাউলো লৈ আহিছে তাৰপিছত তেনেকৈ আৰু এইবোৰ বস্তু ঘৰৰ পৰা পঠাই দিছে চ' গাইজ আপোনালোকক মই দেখালোঁ কি ঘৰৰ পৰা পঠাই দিছে মানে গাইজ দেন আপোনালোকে কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যোনসকলে মোৰ চেনেললৈ নতুন আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'ৰ পৰৱৰ্তী আপডেট আপোনালোকে পাই যায় ঠিক আছে অ'কে গাইজ দেন আপোনালোকক লগ পাম পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল